এইপিনে বিন্দাছ সোমাই আহিছোঁ আৰু আহিয়ে মানে এইপিনে শোভাযাত্ৰা কৰি আছে আৰু শোভাযাত্ৰাত মানে সোমামগৈ আৰু এইপিনে এম জি আছে এম জিক চিনাকি কৰাই দিম তাৰ আগত মানে এইপিনে চাওঁগৈ মানে এটা আনকমন মানে শংকৰ সংঘৰ অধিৱেশনৰ বুলি কি বুলি কয় মানে শেষৰ দিন 92 সংঘৰ অধিৱেশনৰ মানে শোভাযাত্ৰা এয়া চাওক আগত শোভাযাত্ৰা এইপিনে পূৰা প্ৰস্তুতি মানুহৰ ভিৰ চাওক কেনেকুৱা মানে গংগা দয়া কাশী পুষ্প রচনাহি কাম সমস্ত শাস্ত্র পরম গতি
তাকে পালে কপনা ৰাম হৰি বুলি কৰা ৰাম ৰাম মুকুন্দ চাৰি হৰি গোবিন্দ কৃষ্ণ কি কৰে কহে শুনিও কমল জনে ৰাম ৰাম মুকুন্দ চাৰি হৰি গোবিন্দ তাকে পালে কপনা ৰাম হৰি বুলি কৰা ৰাম ৰাম মুকুন্দ চাৰি হৰি গোবিন্দ যিহেতু আপোনালোকক কৈছিলোঁ এম জি হিমান্তক মানে চিনাকি খানি এইপিনে এম জি হিমান্ত আগে পিছে গম পাইছে মই যেতিয়া ধেমাজিলৈ মানে গৈছিলোঁ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া তেনেকৈ এটা ৰাইড কৰিছিলোঁ তেতিয়া লগ পাইছিলোঁ আৰু খুব ভাল লাগি গ'ল আৰু মানে আজি ছাডেনলি লগ পাইছোঁ মই মানে ব্লগিং কৰি গৈ আছোঁ কেমেৰা ফোনটো ওলাই গ'ল বিকাশ মানে অলপ বেলেগ লাগি গ'ল আৰু এতিয়া আপোনালোকক দেখালোঁ শোভাযাত্ৰা আৰু মাজুলী আৰু ডিব্ৰুগড় ল'ৰাটো যদি ফটকে দেখি যোৱা হয় চিনাকি আগত বেলেগ লাগে একদম বেলেগ লাগে আৰু এতিয়া চাওক এইটো পৰিৱেশ কেনেকুৱা এটা পৰিৱেশটো মানে চাবলৈ গ'লে এটা বেলেগ আনকমন পৰিৱেশ আপোনালোকে নিউজৰ পত্ৰই দেখি আছে আমাৰ ভিডিঅ' পাছত আহিছে কিন্তু হ'লেও মানে আনকমন আৰু তাৰ আনকমনতে আমি মানে ফটো চটো অলপ উঠি মেলি তাৰপিছত খানা মানে অন্নমুঠি খাবলৈ যাম আৰু তাৰপিছত অলপ পাওঁ আৰু দিয়ক এতিয়া ছয় নুশুনিব দেখোন হাত আৰু আঠ বহুত খালী হৈছে নহ'লে পাত পুতা হৈ যাব আৰু মই যিসকলে পাত পুতাইছে কৈছোঁ আপুনি অকণ চাব দেই পাত পুতোৱা ধ্যান অকণমান বেছি হৈছে কিন্তু ইয়াত বহাত অসুবিধা হ'ব গতিকে উঠাই দিব মাজৰ পৰা কষ্ট কৰিব নালাগে 1 মিনিট বন্ধ কৰি লগে আকৌ 1 মিনিট পিছত খুলি দিব দেই গেটখন আৰু সেটা লাষ্ট হৈ যাব 7 8 লাইন নম্বৰ 7 8 হৈ যাব Sorry, 6 1